हेलो मोर मनोबर बंधुসকল वेलकम बैक टू द चैनल और आमी আজি क्लास 9 তোমালোকৰ যেটো সেকেন্ড চ্যাপ্টার তারে পৃথিবীর চাপ বলয় বায়ু চাপ বলয় আমি এই পাঠটো আমি আজি বুজিবলৈ চেষ্টা কৰিম তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিওটো চাই যাবা আৰু মই শিওর তোমালোকে ইয়াত বহুত কথা বুজিবলৈ সক্ষম হবা গতিকে আমি দেৰি নকৰি আৰম্ভ কৰো আমি ইয়াৰ আগতে পাইছো যে পৃথিবীৰ সকলো ঠাইতে মানে কি বায়ুৰ চাপ একে নহয় এই কথাখিনি আমি ইয়াৰ আগৰ ভিডিওত পাইছো কিয় একে নহয় তাৰমানে সকলো ঠাইতে সূৰ্যৰ পোহৰ লম্বভাৱে নপৰে বায়ুৰ চাপ কম হ'ব নে বেছি হ'ব এটো দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰে এটা হল কি তোমাৰ উচ্চতা আৰু এটা হল সূৰ্যৰ কিৰণ বা সূৰ্যৰ ৰশ্মি গতিকে যেনেকৈ নহওক আমি জানো যে পৃথিবীৰ সকলো ঠাইতে বায়ুৰ চাপ একে নহয় য'ত বায়ুৰ চাপ বেছি তাক কি বুলি কোৱা হয় উচ্চ চাপ আৰু য'ত বায়ুৰ চাপ কম সেই ঠাইডোখৰ কি বুলি কোৱা হয় নিম্ন চাপ গতিকে বায়ু সদায় গতি কৰে এই চাপৰ যেটো তাৰতম্য যদি চাপৰ তাৰতম্য নাথাকিলে হয় অৰ্থাৎ কৰবাত উচ্চ চাপ আৰু কৰবাত যদি নিম্ন চাপ নাথাকিলে হয় তেতিয়াহলে হয়তো বা কি জানি বায়ুৰ গতি বা বতাহৰ সৃষ্টি নহলে হয় গতিকে এই যে উচ্চ চাপ অঞ্চলৰ পৰা বায়ু নিম্ন চাপ অঞ্চললৈ গতি কৰিছে বা গতি কৰে এই যেটো বায়ুৰ যেটো গতি হেতুকে কি বুলি কয় বতাহ আমি ইয়াৰ আগতে পাইছিলো বতাহ কাক বলে যে বায়ুৰ গতিশীল অৱস্থা কি বলে বতাহ বলে আৰু এই গতিশীল অৱস্থাটো কিহৰ কাৰণে হয় উচ্চ চাপ আৰু নিম্ন চাপ সৃষ্টি হয় উচ্চ চাপ আৰু নিম্ন চাপ কিয় সৃষ্টি হয় যে ধৰা পৃষ্ঠৰ সকলো ঠাইতে ভূপ্ৰকৃতি একে নহয় আৰু দ্বিতীয়ত কথা সকলো ঠাইতে সূৰ্যৰ পোহৰ লম্বভাৱে বা সমানভাৱে নপৰে এই যেটো উচ্চ চাপ আৰু নিম্ন চাপৰ কাৰণে বায়ুমণ্ডলৰ যেটো তাৰমানে কি বুজি পালো যে পৃথিৱীৰ সকলো ঠাইতে একে ধৰণৰ চাপ বিৰাজ কৰা নাই কৰবাত চাপ কম কৰবাত চাপ বেছি দুই ধৰণৰ চাপই থাকে এই চাপৰ যেটো পৃথিৱীৰ বায়ু প্ৰবাহৰ এই যেটো গতিবিধি বুজিবৰ কাৰণে ক'ত চাপ বেছি ক'ত চাপ কম ঠিক আছে এই গতিবিধি বুজিবৰ কাৰণে কি কৰিছে পৃথিৱীখনক এখন আমাৰ কাল্পনিক পৃথিৱী এই পৃথিৱীখনক কি কৰিছে কেইবাটাও কি কৰিছে চাৰিটা মূলত চাৰিটা মণ্ডলত চাপ মণ্ডলত বিভক্ত কৰিছে এই চাৰিটা চাপ মণ্ডল কি কি এই চাৰিটা চাপ মণ্ডল হল নিৰক্ষীয় নিম্ন চাপ বলয় হয় এটো নিৰক্ষীয় নিম্ন চাপ বলয় এটো নিৰক্ষীয় নিম্ন চাপ বলয় হয়নে এটো নিৰক্ষীয় নিম্ন চাপ বলয় এটো নিৰক্ষীয় নিম্ন চাপ বলয় উপক্ৰান্তীয় উচ্চ চাপ বলয় উপমেৰুগৃহ নিম্ন চাপ বলয় আৰু মেৰুগৃহ উচ্চ চাপ বলয় অৰ্থাৎ ইয়াতে এই তিনটা আৰু এই তিনটা একেই হয়নে এই তিনটা ইয়াতে উপক্ৰান্তীয় উচ্চ চাপ বলয় এটো উপক্ৰান্তীয় উচ্চ চাপ বলয় কাৰণ পৃথিৱীখন বিহুব ৰেখা কি হৈছে দুটা ভাগত সমানে ভাগ কৰিছে হয় এতিয়া চোৱা এই যে বিভিন্ন উচ্চ চাপ বলয় মেৰুগৃহ বা উপমেৰুগৃহ নিম্ন চাপ বলয় বা উপক্ৰান্তীয় উচ্চ চাপ বলয় বা নিৰক্ষীয় নিম্ন চাপ বলয় তাৰ মানে কি এই অঞ্চলটো নিম্ন চাপ এইটো অঞ্চলত উচ্চ চাপ এইটো অঞ্চলত নিম্ন চাপ এইটো অঞ্চলত উচ্চ চাপ ঠিক তেনেকে দক্ষিণৰ ফালে একেই এই কথাখিনিকে আমি এতিয়া এটা এটাকে আমি চাম দেই বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীখনত এই চাৰিটা চাপ এতিয়া ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে যে বায়ুমণ্ডলত মানে মূলত কিমানটা চাপ বলয় আছে এটা চিত্ৰ অংকন কৰি দেখুৱাই দিয়া তেতিয়া আমি এনেকুৱা ধৰণৰ এটা চিত্ৰ অংকন কৰিবলৈ কম্পাছ দি তোমালোকে এই ঘূৰণীয়াটো আঁকিব লাগিব আৰু এইখিনি আমি এটা এটা পাম এতিয়া এইখিনি আমি এনেকৈ লিখি দিব লাগিব যদি প্ৰশ্নটো তেনেকৈ আহে যে বায়ুমণ্ডলৰ বিভিন্ন যি উচ্চ চাপ নিম্ন চাপ বলয় আছে তেওঁলোকৰ এটা বিৱৰণ দিয়া তেতিয়া আমি এটা এটাকে গোটেইখিনি কেতিয়াবা এটা আহিব পাৰে আৰু কেতিয়াবা গোটেইকেইটা আহিব পাৰে আমি চাওঁ এটা এটাকে আমি চাওঁ প্ৰথমটো কি আছিলে প্ৰথমটো আছিলে নিৰক্ষীয় এইটো নিৰক্ষীয় নিম্ন চাপ বলয় এতিয়া চোৱাচোন এই যেটো মই দাগ দি থৈছো এইটো নিৰক্ষীয় নিম্ন চাপ বলয় ইয়াতে এক নম্বৰ কথা দেই প্ৰথম লিখিবা যে বিহুব ৰেখাৰ পৰা 10 ডিগ্ৰী উত্তৰ আৰু বিহুব ৰেখাৰ পৰা 10 ডিগ্ৰী দক্ষিণলৈকে এই অঞ্চলটোৱে হ'ল বিহুবীয় বা নিৰক্ষীয় নিম্ন চাপ বলয় এতিয়া ইয়াতে লিখা আছে নিম্ন চাপ চোৱাচোন ইয়াতে লিখা আছে নিম্ন চাপ এটা প্ৰশ্ন হ'ব যে স্যাৰ ইয়াতে নিম্ন চাপ লিখা আছে এই নিম্ন চাপটো কিয় হ'ল এটা প্ৰশ্ন হ'বনে হয় নিম্ন চাপে হয় গোটেই বছৰে ইয়াতে নিম্ন চাপ হৈ থাকে তাৰ কাৰণটো হ'ল প্ৰথম কাৰণটো হ'ল যে ইয়াতে এই অঞ্চলবিলাকৰ তুলনাত
এই যেটো নিৰক্ষীয় নিম্ন অঞ্চল বা নিৰক্ষীয় অঞ্চল, নিৰক্ষীয় অঞ্চলত কি হয় সূৰ্যৰ পোহৰ সদায় একদম লম্বভাৱে পৰে। লম্বভাৱে মানে বুজি পাইছাতো, একদম থিয় হৈ এনেকে পৰে, লম্বভাৱে তাৰমানে হেলনীয়া হৈ নপৰে। লম্বভাৱে পৰাৰ লগে লগে কি হয় এই অঞ্চলত মানে গৰম বেছি হয়। গৰম বেছি হোৱাৰ লগে লগে এই অঞ্চলৰ বায়ু কি হয় গৰম হয়। গৰম হৈ পেলাই বায়ুখিনি কি হয় ওপৰলৈ উঠি যায়, পাতল হয়, পাতল হৈ পেলাই ওপৰলৈ মানে গতি কৰে। এই ওপৰলৈ গতি কৰা বায়ুখিনি আলটিমেটলি যাই পেলাই ক'ত পৰে উপক্ৰান্তীয় উচ্চচাপ বলয়ত যাই পেলাই তাতে যাই পেলাই আকৌ মানে তলৰ ফালে নামি আহে। ঠিক আছে। 2 নম্বৰ কাৰণটো চোৱা, এই যিটো অঞ্চল এই অঞ্চলটো আমি যদি গ্লোবত চাওঁ, এই অঞ্চলটোত চোৱা ইয়াতে পানীৰ পৰিমাণ বেছি। চোৱা এইবিলাক পানী হয়নে? হয়, এইটো পানী হয়নে এইবিলাক? মাটি খুব কম। কি আছে এই আটলান্টিক সাগৰ, তোমাৰ মহাসাগৰ, ভাৰত কি বুলি কয় প্ৰশান্ত মহাসাগৰ, গোটেই মহাসাগৰবিলাক এই কি বুলি কয় নিৰক্ষীয় অঞ্চলত বিৰাজমান। যেহেতু ইয়াতে পানীৰ মাত্ৰা বেছি বা পানীৰ পৰিমাণ বেছি, গতিকে ইয়াত আকৌ সূৰ্যৰ পোহৰ কি হৈ পৰে লম্বভাৱে পৰে। হয়তো সূৰ্যৰ পোহৰ লম্বভাৱে পৰাৰ লগে লগে এই পানীখিনি কি হ'ব পানীখিনি ভাপ হ'ব। অৰ্থাৎ এই যিটো নিৰক্ষীয় নিম্নচাপ অঞ্চল বা নিৰক্ষীয় অঞ্চলত যিটো নেকি সূৰ্যৰ পোহৰ লম্বভাৱে পৰে আৰু পানী বেছি, গতিকে তাতে ভাপ হৈ পেলাই পানীখিনি ওপৰলৈ উঠি গুচি যায়। হয়, তাৰমানে কি ভাপ যে হয় এইটো কি বুলি কয় জলীয় ভাপ। বায়ুমণ্ডলত থকা পানীৰ যিটো পৰিমাণ সেইটোকে কি বুলি কয় জলীয় ভাপ। গতিকে 2 নম্বৰ কথাটো হ'ল এই নিৰক্ষীয় অঞ্চলত জলীয় ভাপৰ পৰিমাণ খুব বেছি হয়। 3 নম্বৰ, এই অঞ্চলটোত মানে আমি বতাহ বুলিলে আমি কি বুজি পাওঁ যে এফালৰ পৰা আহিল এফালে গ'ল, এইটো বতাহ বুলি আমাৰ গাত লাগে। কিন্তু ইয়াতে মানে সেই মানে যিটো সমান্তৰাল ধৰা পৃষ্ঠৰ লগত সমান্তৰালভাৱে বতাহ ইয়াতে একদম নবহে, একদম মানে কি নহয় মানে দেখিবলৈ পোৱা নাযায় বা অনুভৱ কৰিবলৈ পোৱা নাযায়, নবলে। কিয় নবলে? এটা প্ৰশ্ন হ'ব নহয় যে ছাৰ ইয়াতে ধৰা পৃষ্ঠৰ লগত সমান্তৰালভাৱে কিয় বতাহ নবলে? কাৰণটো হ'ল ইয়াত যেতিয়া নিম্নচাপ সৃষ্টি হয় ইয়াৰ বায়ুখিনি পাতল হৈ ওপৰলৈ উঠি গুচি যায়। তাৰমানে ইয়াতে কি হয় এয়া কাৰেণ্ট বুলি কয়, এইটো উলম্বিক যিটো বায়ুৰ যিটো মুভমেণ্ট ইয়াতে দেখিবলৈ পোৱা যায়। গতিকে এই অঞ্চলটোত গোটেই 12 মাহেই যেহেতু এটা শান্ত পৰিৱেশ হৈ থাকে। হয়, সেইকাৰণে এই অঞ্চলটো কি বুলি কয় এনে পৰিস্থিতিত এই অঞ্চলত ভূপৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত নহয়। মই যে ক'লো ইয়াত কি হয় বৰঞ্চ ইয়াত থকা বায়ু এক শান্ত অৱস্থাত থকা যেন অনুভূত হয়। সেইকাৰণে তাক কি বুলি কয় সেই অঞ্চলটোক নিৰক্ষীয় শান্ত বলয়। ইয়াত এটা প্ৰশ্ন হ'ব যে কি প্ৰশ্ন যে নিৰক্ষীয় নিম্নচাপ বলয়ৰ আৰু এটা নাম কি বা নিৰক্ষীয় শান্ত বলয় বুলিলে কি বুজা? নিৰক্ষীয় শান্ত বলয় বুলিলে কি বুজা যদি কোৱা যায় তেতিয়া আমি এই কথাটোকে লিখিব লাগিব। এইখিনি মই যিখিনি ক'লো এতিয়া মই প্ৰথমৰ পৰা কিয় এইটো নিৰক্ষীয় শান্ত বলয় বুলি কোৱা হয়, নিৰক্ষীয় নিম্নচাপ বলয় কিয় মই ক'লো আৰু সেই নিৰক্ষীয় নিম্নচাপ বলয় আৰু এটা নাম হ'ল নিৰক্ষীয় শান্ত বলয় কিয় কোৱা হয়। অ'কে, ঠিক আছে।